হাতশিঙিমাৰীৰ কুকুৰাডাঙাত চিচি ব্লকৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি। ঠিকাদাৰৰ মৈমতালিৰে নিৰ্মাণ হৈছে পথ। পথত কোনো চৰকাৰী বিষয়া নাই চোৱা চিতাৰ বাবে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ অধীনস্থ কুকুৰাডাঙাত চিচি ব্লকৰ কামত প্ৰায় 25 লাখ টকাৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে ঠিকাদাৰ। ঠিকাদাৰৰ বিৰুদ্ধে তুলিছে স্থানীয় ৰাইজে অভিযোগ। কামত নিম্নমানৰ ব্লকেৰে কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। শিল বালি চিমেণ্ট কম দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। ইপিনে প্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত দেখুৱাই দিলে নিম্নমানৰ কাম কৰিছে মানকাছাৰ সমষ্টিৰ বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰ হাৰুল নাল ৰচিদ। ইয়াৰ প্ৰতি বৰ্তমানৰ চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট SSM টাইমছ।